এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, সুস্থ আছে। মোৰো ভাল। মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দুটা ৰেচিপি ভিডিঅ' লৈ পিনি আপোনালোকক স্বাগতম জনাইছোঁ আৰু বেলেগ এটা ঘৰৰ পৰা। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই যাওক আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। গাইজ, আহি পাই আমি কামত লাগিলোঁ। এইফালে বিলাহী চাটনি কৰিব লৈছোঁ, এইফালে চালাডৰ কাৰণে তিয়ঁহ কাটি থৈছোঁ, এইফালে বিলাহী চাটনি দিবৰ কাৰণে নহৰু জলকীয়া আৰু ধনিয়া কাটি লৈছোঁ। হৈ গ'ল চাটনি। এইফালে ভাত ৰেডি। এয়া কোফতা, তিয়ঁহ, এয়া বিলাহী চাটনি, এইফালে মান ধনিয়া চাটনি, নেমু আৰু এজনী এতিয়া খাব আৰু ৰ'ব। আৰু এইফালে চাওক মাংস। ইমানেই গৰম নহয়, জেঠাহঁতৰ ঘৰটো মামুলি গৰম নহয় আকৌ, মানে অসহনি লাগি গৈছে। মেক্সি পিন্ধিও শান্তি পোৱা নাই, মানে ইমানেই গৰম দিছে। এসোপামান আলহী আহিছে, 6-7টামান। গুড ইভিনিং। পাৰিলে বলিয়া এনেই মাতি নিলি। শুই আছিলোঁ আৰু এতিয়া উঠিছোঁ। মই শুই ল'লোঁ। এইজনী নাই হোৱা বাৰু, মইহে হ'লোঁ দেই। আৰু এতিয়া বস্তু এটা বনাব লৈছোঁ। ভাবিছোঁ আপোনালোকক অলপ দেখুৱাওঁ আৰু কিনো বনাওঁ, হয় নাই? কি বুলি ক'ম, ইভিনিং চটপটা, হয় নাই? বিজি হৈ আছে কামত, দেখিছে নাই? চাবলৈ হ'বই নাই। এয়া বনাম ৰাজমাহ। বইল কৰি লৈছে, এই বইল কৰিছে দেই। মই নাজানো কিন্তু দেই। ৰ'ব, ইউটিউবটো ওলাম, ইউটিউব জিন্দাবাদ। এইফালে বিলাহী, পিঁয়াজ আৰু এইফালে আদা নহৰু, সেইবোৰে আৰু ৰাজমাহ খাম এতিয়া আমি। বনাবলৈ লৈছোঁ, তেল দিছোঁ এতিয়া। আৰু বনাবলৈ ভালকৈ নাজানো, হ'লেও ট্ৰাই কৰিছোঁ আৰু ট্ৰাই কৰিলেহে পাৰিম। বইল নকৰে, কিছুমানে নকৰে, কিছুমানে কৰে। আমি কৰি ল'লোঁ যেতিয়া এনেকৈ বনাম আৰু তাৰপিছত খাই বৈ ৰিভিউটো দিম বাৰু। এতিয়া চাই যাওক আৰু কেনেকৈ বনাওঁ, চিম্পুলকৈ। চবেই বনাবলৈ জানেই। পিঁয়াজখিনি দি পিনি ৰঙা কৰি ল'লোঁ আৰু প্ৰথম তেজপাত দি দিলোঁ, দেখিলেই। এতিয়া বিলাহী দিছোঁ আৰু এটা জলকীয়া দিছোঁ অলপ জ্বলাৰ বাবে, আৰু লাগতিয়াল মছলাবোৰ দি দিম আৰু লগতে দি দিম আদা নহৰু পেষ্ট। বিলাহীটো দিছোঁ অলপ গ্ৰেভিৰ কাৰণে। ৰাজমাত বিলাহী দিলে খাই খুব বেছি ভাল লাগে। इसको हमने मजा लिया, মানে এইখিনি মজোৱাৰ পিছত ইয়াত দি দিম ৰাজমাহখিনি। ওপৰৰ পৰা কৈছোঁ নাই, গোন্ধটো ভাল আহিছে। খাবলৈ কি হয় খালি নাজানো বুলি। অকণ জোল কৰিবা দেই। এইফালে আমাৰ ৰাজমাহ বনি গ'ল। এয়া চাওক, বেছি গ্ৰেভি হোৱা নাই যিহেতু হেৰি দিয়া নাই এই মছলা। আৰু এইফালে চাহ বাকি আছোঁ, জেঠাইৰ কাৰণে ৰঙা চাহ, আৰু বেকগ্ৰাউণ্ডত একদম ইম'চনেল চং চলি আছে। তো মনটো কি ক'ম আৰু আপোনালোকক। ৰ'ব চাহ বাকি লওঁ, তাৰ পৰা ইম'চনেল শ্বেয়াৰ কৰিম। এয়া জেঠাইৰ কাৰণে দি থৈ আহোঁগৈ। তেওঁ দোকানত আছে, তেওঁ দোকানত আছে গাইজ, গতিকে দি থৈ আহোঁগৈ দোকানতে। তাৰ ৰেডি যাওঁ, আমিও খাই লওঁ। আমি বাৰু চাহ নাখাওঁ, ৰাজমাহ খাওঁ নেকি। এতিয়া আমি দুজনীয়ে লৈ লৈছোঁ দুটা বাতি, আৰু এতিয়া আমিও খাওঁ। এইফালে এয়া গান বাজি আছে, দেখিছেনে? খাই লওঁ দেই, তাৰপৰা আপোনালোকক লগ পাইছোঁ। তো গাইজ, আমি খালোঁ। খাই বৈ এতিয়া কিয় নহয়, এতিয়া দোকানত বহি আছোঁ আৰু কিন্তু কৰিম। এজনীটো বেমাৰী হৈ পৰি দিলে। তাই বোলে ভাগৰ লাগিছে, গা বেয়া লাগিছে বোলে, গা বিষাইছে বোলে। বুঢ়ী নহয় জানো, সেইকাৰণে আকৌ দুজনী এতিয়া দোকানত বহি আছে। তাই কাৰোবাৰ লগত ভিডিঅ' কল কৰি আছে। জেঠু নাই, মানে জেঠু ডিউটিৰ পৰা অহাই নাই। জেঠাই এনেই কিবা কিবি কৰি আছে, আমিয়ে বহি আছোঁ আৰু। আমাৰ পৰিয়ালটোত অকল দোকান। এই জেঠাই ঘৰত দোকান, ডাঙৰ জেঠাই ঘৰত দোকান, নানীহঁতৰ ঘৰত দোকান, মমাৰ দোকান, দোকানেই দোকান দেখি আছে আপোনালোকে মোৰ লগত।
Hey everyone! কি গলি গল? আইসক্ৰীম খাব লৈছোঁ ৰাজমাহটো খালোঁ এতিয়া এইটো খাম জেঠুৱাই আনি দিছে ডিউটিৰ পৰা আহোঁতে লৈ আহিছে আমালৈ খাই লওঁ আৰু দুইজনীয়ে এইটোতো লেকচাৰে মাৰি আছে ৰ'ব এই দেখো খানে কি तरफ दूध पड़ी है साथ में हम भी এইফালে বিলাহী কাটি লৈছোঁ ডাঙৰ ডাঙৰকৈ আৰু 3টা কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ 2টা ডাঙৰ ডাঙৰ এইটো পনীৰৰ ডিব্বাটো এইটো আৰু সেয়া আদা নহৰু পেষ্ট এতিয়া বনাম আৰু আপোনালোককো দেখুৱাম দেই এইফালে তেল গৰম হোৱাত মই দি দিছোঁ ইয়াত তেজপাত আৰু তেজপাত দিয়াৰ পিছতে দি দিম পিঁয়াজখিনি অকণমান ৰঙচুৱা নিচিনা হোৱাৰ পাছতে ইয়াত মই দি দিছোঁ বিলাহীখিনি কাটি ৰখা আৰু আজি মছলা নিদিওঁ দেই ইয়াত অকল নিমখ আৰু ৰং জলকীয়াই দিম মানে কি হ'ল জেঠাইহঁতৰ ঘৰত কোনো মছলা নাখায় সিহঁতি সেইকাৰণে মছলা নিদিয়াকৈ বনাম আৰু হালধিও দি দিছোঁ দেই হালধিটো ক'ব থাকি গ'ল মানে সিহঁতৰ ঘৰত মছলা একদমেই নচলে সেইকাৰণে মানে নাই দিয়া আৰু পনীৰটো আজি মই প্ৰথম বনাইছোঁ দেই মানে এনেকৈ কাবলি বুট দি ইভাগে জানো বাৰু বিলাহী চিলাহী দি বাকী কাবলি বুট দি পিনি আজি প্ৰথম বনাইছোঁ এতিয়া সকলোখিনি ভালকৈ মজোৱাৰ পাছত দি দিছোঁ কাবলি বুটখিনি আৰু কাবলি বুটখিনিও অকণমান মজাই পানী দি 2টা চিটি মৰাই ল'ম আনফালে মই এখন টেৱা গৰম কৰি ল'লোঁ তাত অকণমান নামমাত্ৰ মিঠাতেল দি পিনি পনীৰ কেইডোখৰ অকণমান ফ্ৰাই কৰি ল'ম এনেকৈ খাই মই ভাল নাপাওঁ মানে ফ্ৰাই নকৰাকৈ সেইকাৰণে অলপ ফ্ৰাই কৰি লৈছোঁ আৰু এইখিনি চিটি নমৰাওঁ এনেই পনীৰ কেইডোখৰ দি উতল এটা আহিবলৈ দিম প্ৰথম বনাইছোঁ দেই গাইজ কিবা ভুল হৈছে যদিও হাঁহি নিদিব আৰু কমেণ্ট কৰি ক'ব এনেকৈ কাবলি বুট দি মই ভালকৈ বনাব নাজানো মানে ইভাগে জানো বাৰু পনীৰটো বনাবলৈ এইবোৰ নোৱাৰোঁ এনেকৈ দেই হ'লেও বনাই খোৱাম চেষ্টা কৰিছোঁ যেতিয়া মেগী খাম ৰাতিপুৱাৰ নাস্তা যিহেতু একো খোৱা নাই শুই উঠিব পৰাটো বনালোঁ পনীৰ এতিয়া এয়া খাই লওঁ ভাত চাত নাখাওঁ আৰু ৰুটি একো নাখাব মন যোৱা নাই বহুত গৰম এতিয়া এইখিনি খাই লওঁ দেই হে গাইজ দুইজনী দোকানত বহি আছোঁ শুই আছোঁ কিবা কিবি কৰি আছোঁ ইমান আমনি লাগিছে নহয় ইয়াত থাকি তাতে গৰম যাম আৰু ঘৰ অকণমান মানে ৰাতি যাম আৰু এতিয়া নহয় জেঠুৰ লগত যাম ৰাতিকে যাম কাপোৰ পিন্ধি ধুনীয়া ধুনীয়া হয় নক'বা আৰু কেনেকুৱা গৰম ৰ'দটো একদম তেল ওলাইছে গাইজ এডোখৰতে মানে এডোখৰ চাব নহয় আপোনালোকে কমেণ্ট কৰিবচোন আমাৰ মুখকেইখন কেনেকুৱা লাগিছে নকৰিব গাইজ অৱস্থা বেয়া হ'লেও ওলাই দিছোঁ আৰু কিনো অহা নাই ৰিয়েলিটিত যেনেকুৱা তেনেকুৱাই আৰু দেখা এবাৰ ক'ব তইতো ঠিকে আছ মোৰ যে একদম থোপৰা লেচ মই চাওক 4টা বাজিছে দেখিছেনে এভৰিৱান গা চা ধুই এতিয়া আজৰি হৈ আহিছোঁ আৰু 4টা বাজিছে আৰু ভাত খাম আৰু ভাত এতিয়ালৈকে খোৱাই নাই চব ইমান গৰম মানে অকণমান মানে 12টামান বজাত নেকি বতৰটো ডাৱৰীয়া নিচিনা কৰিলে তাৰপিছৰ পৰা নাই একেই ৰ'দেই আৰু তাতে ইমান জেঠাইহঁতৰ ঘৰটো গৰম নহয় থাকিবই পৰা নাই এতিয়া গা চা ধুই পিনি আজৰি হৈছোঁ দোকানত বহিলোঁ জেঠাই ভাত পানী বনালে কাৰণে দোকানত বহিলোঁ দুজনী দোকানতে বহি বহুত টাইম প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টামান বহিলোঁ এতিয়া আজৰি হৈছোঁ তাই গা ধুই আছে মই গা ধুই আহিলোঁ এতিয়া ভাত চাত খাম আৰু জেঠাই গাটো ধোৱাৰ পিছত তাকে কিনো দেখুৱাম আপোনালোকক এইবিলাককে দেখুৱাই আছোঁ ঘৰুৱা ব্লগ আৰু যিহেতু সেইটোৱে খাবলৈ বুলি এয়া খানাৰ আইটেম এইফালে কুফ্তা এইফালে মাংস এইফালে পনীৰ এয়া মাছ আৰু এয়া ৰঙালাও দিয়া মাছ দিম এয়া হৈছে শুকান মাছৰ চাটনি পূৰা জ্বলা দি পিনি এতিয়া আমি ভাত খাওঁ শুলোঁ 5টা বাজিবলৈ 10 মিনিট থাকোঁতে আমি ভাত খাই উঠিছোঁহে তাৰপৰা খোৱা নাই মানে এনেই অলপমান জিৰালোঁ আৰু তাৰপিছত এতিয়া উঠিলোঁ উঠি পিনি ওলালোঁ ডাঙৰ জেঠাইহঁতৰ ঘৰত দুইজনীয়ে মাত লগাই আহোঁগৈ লাইট অফ কৰি দিলি নি কেলৈ অফ কৰি দিলি এতিয়া ডাঙৰ জেঠাইহঁতৰ ঘৰলৈ যাওঁ গধূলি ঘৰলৈ যামগৈ কাৰণে মানে ৰাতিকে 8:30-8টামান বজাত মাতটো লগাই থৈ আহোঁগৈ আৰু জেঠাই মাতিছিলে সেইটোৱে এতিয়া ওলাই মেলি ৰেডি হ'লোঁ সেইজনী ওলাই পিনি আহি আছে অকণমান হেৰি আৰু হ'লেও মিলি গৈছে ন লিপষ্টিক চা একদম ৰঙা লগাই লৈছোঁ ৰ'বা দেই যাওঁ এইখিনি হেৰি এটাত সোমাব লাগিব জেঠাইলৈ মই বনোৱা পনীৰ লৈ গৈছোঁ গাইজ আমি বনোৱা
কৈ দিয়া আমি বনোৱা নহয় নি আমি বনোৱা পলিথিনটা লাগে কৈ পলিথিন পাম জেঠাই আছে লৈ ল'ম বোলা এনেকৈ কি লৈছ নি কোনে পাৰিব ল মই ল'ম হাতত অঁ দেখিছা নাই কেনেকুৱা চিঞৰ বাখৰখন লগাইছে অঁ মই চামুচকেইখন এখন এখন আৰু এখন মই নহয় মই ভৰাই থৈ যাম পাহৰি যাম ৰ'ব আলহী খাবলৈ আহিছোঁ দেই এইফালে চাবই মই দেখুৱামেই কি বনাইছা কৈ দিয়া আকৌ আমালৈ খালি চাহ একদম খালি চাহ সেইটো কোৱা নাই চাহ নহয় কেমেৰাটো কৰিছা মুস্কান গ'ল ক'লে অঁ মুস্কান চাহ চবৰে লাজ দেখিছে নাই হেৰি ওলাব লাগে আকৌ ওলাই দিম কেমেৰাটো ওলাই দিম যামগৈ এতিয়া হয় নাযায় বাবাই দি দিয়া বাবাই টাটা দি দিয়াচোন টাটা দি দিয়া চুমালে দি দিয়া চুমালে কেমেৰা দি দিয়া দি দিয়া ভালকৈ দিয়া চাব বেট কৰি আজৰি আমি দেই আমি এতিয়া যামগৈ যাওঁ দেই আমি যামগে কাপোৰ চাপোৰ পুৰা পেক এইফালে হাতৰ এগাল আমাৰ হেৰি বুলি খতম হ'ল আমাৰ সোনপুৰা চফৰ খতম হ'ল এতিয়া নাম দি যাম এতিয়া নামটো পৰা আকৌ মই ফুৰিছোঁ মানে ভালকৈ এই জহতে মই ফুৰিছোঁ অঁ ঠিকে আছে ঠিক আছে বাই বাই আকৌ লগ পাম মানে আমাক পিছত লৈ ল'ব গাইজ গৈ আছোঁ এতিয়া পুৰা গান শুনি শুনি গৈ আছোঁ নাজিৰা পাইছোঁহি এতিয়া জেঠুৱে ফাৰ্মাচীত সোমাইছে দৰৱ ল'বলৈ আমি বহি আছোঁ গাড়ীতে মানে এইফালে মোবাইল টিপিছে এইফালে জেঠাই এইফালে আছে বেয়া লাগিছে আৰু অলপ অলপ যামগৈ কাৰণে পাই গ'লো দেই ঘৰ পাই গ'লো গাইজ হাই এইফালে চিটি মাৰি আছে দেখোন জামিয়ে বনাই দিছিলে ৰসমলাই আহি পাই আমাক ৰসমলাই খাবলৈ দিছে আৰু আমি খাওঁ ৰসমলাই আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ দেই মেকআপত আছোঁ বোলে বহুত টেষ্টি আছে খাবলৈ আৰু চবকে নিদিয়াকৈ দিলা